নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই কবলৈ গৈ আছো আমি কেনেকৈ মেথছত ক্যালকুলেশন স্পীড ইনক্ৰিজ কৰিব পাৰো সকলোৱে খুদিলে কয় যে মানে মেথছত যিমান তুমি প্ৰেক্টিস কৰিবা হিমান স্পীড বাঢ়িব মানে তুমি যিমানে হাৰ্ড ৱৰ্ক কৰা হিমানে স্পীডটো বাঢ়িব হয় কথাটো সঁচা একদম তুমি যিমানে প্ৰেক্টিস কৰি থাকিবা হিমানে মেথছত স্পীড বাঢ়ি গৈ থাকিব কিন্তু যদি আমি সেই হাৰ্ড ৱৰ্কত অলপমান স্মাৰ্ট ৱৰ্ক ঘুমাই দিয়া তেনেহলে তোমাৰ ইনক্ৰিজ যেটো হ'ব স্পীডত হেতু সোনকালে হ'ব গতিকে আমি সেই স্মাৰ্ট ৱৰ্কটোৱে আমি এই ভিডিঅ'টিত চাবলৈ গৈ আছো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'টিত মই প্ৰথমতে এডিশনৰ বিষয়ে কম আমি যদি আপুনি গভৰ্ণমেন্ট এক্সামৰ কাৰণে কি প্ৰিপাৰেচন কৰি আছে আপুনি নিশ্চয় জানিব যে এডিশন সাবট্ৰেকচন এইবোৰ কিমান প্ৰয়োজনীয় হৈ যায় কিবা এটা মেথছৰ মাজত কাৰণ আমাৰ বহুত খুব কম সময় থাকে কেতিয়াবা গতিকে চাও আমাৰ যদি সাপোজ এনেকুৱাকে কিবা এটা এডিশন আহি যায় আমি এটো পুৰণা পদ্ধতিত কেনেকৈ কৰো আমি এনেকৈ থাকো এনেকৈ তাতে লিখি লও 334 তাত কি কৰো 4 2 6 4 10 এনেকৈ কৰো কিন্তু এনেকৈ কৰি থাকিলে জানো আমাৰ সময়টো বাচিব যদি আমি মনতে ইমাজিন কৰিব পৰা কেপাসিটি নিজৰে বনাই লও খৰিৰ পৰা আমি এনেকৈ ৰাইট সাইডৰ পৰা এডিশন কৰি আহিব লাগে বুলি এটা শিকি আহিছো কিন্তু আমি যদি আমি এনেকৈ কৰিলেও লাভ আছে বুলি কও গতিকে চাও কেনেকৈ কৰিব পাৰো এটো suppose আমাৰ হাতত আছে এতিয়া আমাৰ হাতত আছে 712 ইয়াত আছে 334 আমি যদি ভাবি লও এটো যে 700 আছে এটা আমাৰ হাতত আৰু ইয়াত 300 গতিকে আমি যদি এড কৰিলে এটো কিমান পাম 1000 এটা পাম 1000 আমি ভাবি ললো ইয়াত 1000 আছে নেক্সট আমাৰ আছে 10 আৰু 30 আমাৰ কিমান 40 হ'ব 40 4 আছে 2 আছে আমাৰ হ'ব 6 হ'ব আমাৰ 1046 নোলাল জানো আৰু এনেকৈ কৰিলেও হয় গতিকে নেক্সট আমি চাও ইয়াতে আছে 100 ইয়াতে 900 ইয়াতে আছে 500 গতিকে কিমান 1000 500 50 100 আমাৰ হৈ গল নেক্সট আমাৰ আছে 40 10 50 50 40 80 নেক্সট কিমান আছে ইয়াতে 1 6 7 8 15 আমাৰ আনসাৰটো ওলাই গল আমি এনেকৈ গুটেকিটা পাৰ্টি লৈ পেলে এনেকৈ কৰাতকৈ আমি নিজৰ মনতে যদি কৰিব পৰা কেপাসিটি আহি যায় তেতিয়া হলে আমাৰ এটো ওয়ে বেছি কাৰেক্ট গতিকে তেনেকুৱা ধৰণৰে কিছুমান আমি স্মাৰ্ট ট্ৰিক আমি লগালে মেথছৰ স্পীড বাঢ়িব আপুনি যিমান প্ৰেক্টিস কৰিব সকলো মেথছতে যদি এনেকুৱা ট্ৰিকবোৰ লগাব ট্ৰাই কৰে তেতিয়া আপুনি নিজে চাব যে আপোনাৰ ক্যালকুলেশন স্পীডটো কিমান বাঢ়ি গৈছে চাওক এইটো এক্সাম্পলত চাওক যে আমাৰ আছে 3214 ইয়াতে 1000 গতিকে আমি চাই ললো ইয়াতে কিমান 3000 1000 আমাৰ কিমান হ'ব 4000 হ'ব নেক্সট আমি কিমান 1000 মাইনাস কৰিব লাগিব 2000 মাইনাস কৰিব লাগিব এটা মাইনাস আমি যদি 2000 কৰো এইবোৰ এতিয়া মই এনেকৈ ক্যালকুলেট কৰি দিছো এটো ক্যাপাসিটি যদি আমাৰ মুখে মুখে কৰা আহি যায় মনতে ভিতৰতে যদি আমি কৰিব পাৰো কিমান স্পীড বাঢ়ি যাব গতিকে আমাৰ কিমান থাকিব ইয়াত 2000 এটা থাকি যাব 2000 থাকি ইয়াতে আছিল 3000 1000 ইয়াতে আমাৰ গোটে মিলি 5000 সৰি আমাৰ কিমান হ'ব 3000 থাকি যাব 3000 নেক্সট আমাৰ কিমান থাকিব ইয়াতে গিলে আমাৰ 200 200 400 400 ইয়াতে নাই ইয়াতে আমাৰ কিমান 200 দল আমাৰ 200 থাকিলে এটো কাৰণ মাইনাস কৰিব লাগিব যেহেতু নেক্সট আমাৰ 10 থাকিলে ইয়াতে 50 থাকিলে 50 হল ইয়াতে 20 50 20 70 70 পৰা 10 গলে আমাৰ কিমান থাকিব 60 নেক্সট আমাৰ কিমান আছে ইয়াতে আছে 4 5 9 5 16 8 গলে 6 8 থাকিলে আমাৰ 6 থাকিলে সৰি 18 8 গল 6 থাকিলে আমাৰ কিমান আহি গল आंसर 3266 এইটোই হ'ব আমাৰ आंसर 3266 গতিকে এনেকৈ যদি ভাবি কৰো আমাৰ কিমান জলদি হৈ যাব আমি যদি গুটে কিটা লিখি পেলাই এটা কৰিলো তাৰপিছত মাইনাস কৰিলো বহুত টাইম লাগি যাব গতিকে নেক্সটটো এনেকুৱা ধৰণৰ সেম আমি ইয়াতে চালো 5000 1000 1000 2000 টা মাইনাস কৰিব লাগিব গতিকে আমাৰ থাকিলে 3000 3000 পৰা আমি নেক্সট কি চাম এতে আছে 200 300 200 যাব ইয়াৰ পৰা 100 যাব গতিকে টোটাল 300 টো গুছি গল আমাৰ তো থাকিলে আমাৰ 0 0 100 নাই নেক্সট আমাৰ 10 আছে ইয়াত 10 ইয়াত 10 মানে কি এটা 10 কেনসেল এটা -10 এটা থাকি গল -10 এটা কৰিলো আমি কিমান থাকিব ইয়াতে 2990 নেক্সট আমাৰ কিমান থাকিলে 5
ইয়াত আছে 6 5 minus 11 plus 4 কিমান থাকিব আমাৰ plus 7 থাকিব minus 7 থাকিব minus 7 টো কৰিলে কিমান হ'ব 2983 এইটো এনসাৰ আমাৰ নেক্সট আমি এইটো কৰিব পাৰি 800 100 900 হ'ল 700 কিমান হ'ব আমাৰ 900 1600 1700 1700 হ'ল আমাৰ ইয়াতে 1700 হ'লে ইয়াতে আছে 10 ইয়াতে আছে 40 ইয়াতে আছে 80 আছে 50 কেইটা গোটেই আপুনি যোগ কৰি দিয়ক কিমান হ'ব 50 হ'ব 50 ৰ লগত আমি যদি 80 কৰো 130 হ'ব 130 ৰ লগত যদি আমি 50 এড কৰো 180 হৈ যাব নেক্সট যদি আমি 9 2 11 11 8 কিমান হ'ব 11 8 19 19 1 20 আৰামছে আমাৰ এনসাৰটো ওলাই গ'ল 20 আমাৰ ইয়াতে আমি যদি চাও কিমান হ'ব 180 1800 20 লগে আমাৰ 90 এনসাৰ আহি গ'ল আমি এনেকে চেষ্টা কৰি থাকিলে এইটো সাইডৰ পৰা তেতিয়া হলে আমাৰ ম্যাথছ ক্যালকুলেশনটো বেছি ফাস্ট হৈ যায় নেক্সট স্লাইড টু চাও নেক্সট স্লাইড আমি কি এডিশন ডেভিয়েশন রুল আমি এটো ডেভিয়েশন বুলি এটা ওয়ার্ড দিছো এই ডেভিয়েশনটো আমি কেনেকৈ এপ্লাই কৰিম হেতু চাম আমি কেনেকৈ ডেভিয়েশনটো এটা চাও আমি কেতিয়াবা অলপ লক্ষ্য কৰে নাম্বাৰবোৰ সদায় আমি বেলেগ ধৰণে খেলা খেলিব লাগে গেম খেলিব লাগে নাম্বাৰৰ লগত আমি কথা ইয়াতে দেখিছে যে আপোনালোকে গোটেইবোৰে ইয়াতে আছে আমাৰ 7 to 1 4 আপুনি যদি এই 14 টোক যদি ইয়াতে দি দিও দিয়াৰ লগে লগে আমাৰ কি হ'ব 14 টো দিয়াৰ লগে লগে ইয়াতে এইটো 100 হৈ যাব 100 লৈ 200 মানে কি 7200 হৈ যাব এইটো ইৰেজ কৰিছো আমি ইয়াৰ এই 14 টো কি কৰিম এই 14 টো আমি ইয়াৰ লগত এড কৰি দিম বা এই 86 টো ইফালে লৈ ইয়াতে 7100 থাকি যাব 7000 আমি যদি এড কৰো দিয়া কিমান হয় 14000 আহিব 14000 আমি যদি এই 14 টো ইফালে লৈ এইটো এটা 200 হ'ল এইটো এটা 200 হ'ল হৈ গল 200 মিললে আমাৰ 400 হ'ল আমাৰ কিমান আহিলে 14400 আমি এই দুটা এৰ পৰা ট্রাই কৰো নেক্সট আমি চাম এইটো দেখিছে আপুনি 88 আমি যদি ইয়াতে এটা 12 এড কৰি দিও আমাৰ কিমান আহিব এইটো 24000 নহব জানো 24000 12 এটা এড কৰাৰ পিছত 24000 পাম আমি 20 sorry এইটো 24 2000 আমি 2400 গটিকে আমি কি কৰিলে এবাৰ ইয়াতে 2400 এটা এড কৰি দিলো হয়নে কিমান হ'ব আমাৰ 16800 16800 পালো আমি নেক্সট আমি কি কৰিম ইয়াৰ লগত আমি কি কৰিছিলো ইয়াতে 12 এড কৰিছো ইয়াত 12 মাইনাস কৰি দিও 12 মাইনাস কৰিলে আমাৰ কি আহি যাব 167 আৰু ইয়াতে আমাৰ কিমান আহিব তো 88 থাকিব গতিকে এইটো হল আমাৰ আনসার মানে ইয়াতে আমি কি কৰিছো ইয়াতে 12 এড কৰি দিছো যেহেতু আমি ইয়াত এড কৰিছো গতিকে আনসাৰত আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব আশা কৰো আপুনি বুজি পাইছে কথাটো যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব যে এইটো ভালকৈ বুজি পোৱা নাই বা মোৰ কিবা যদি বুজোৱাত ভুল হৈছে আপোনালোকে জনাই দিব নিশ্চয় নেক্সট সেম এটো আমি ডিভিশনটো কেনেকৈ এপ্লাই কৰিম আপোনালোকে দেখিছে ইয়াতে 294 302 আপোনালোকে দেখিছে এইটো কিবা এটা 100 ৰ কাষত আছে কি 100 300 ৰ কাষত আছে 300 ৰ কাষত আছে ইয়াতে কি কৰিম 6 যদি এড কৰি দিও আমি কিমান পাম ইয়াতে যদি আমি +6 কৰি দিও আমি কিমান পাম 300 পাম ইয়াতে যদি আমি -2 কৰি দিও কিমান 100 কিমান পাম 300 পাম ইয়াতে যদি আমি -3 কৰি দিও আমি কিমান পাম 400 পাম গতিকে আমি কিমান পালো আমি এখিনি এড কৰিলে আমি কিমান পাম 600 400 আমি 1000 পালো কিন্তু আপুনি দেখা পাইছে যে আমি ইয়াতে কিবা এড কৰিছো আৰু সাবট্ৰেক্ট কৰিছো কি কৰিছো আমি প্ৰথমটোত কি কৰিছিলো +6 যোগ কৰি এড কৰি দিছিলো নেক্সটত -2 কৰিছো তাৰ পিছৰটোতো আমি -3 কৰিছো মানে কি আমি টোটাল +1 এড কৰিছো আগৰটোত যেনেকৈ আমি কৈছিলো ইয়াতে আমি কি কৰিছিলো এড কৰিছিলো ইয়াতে এড কৰিছো ইয়াতে কি কৰিছো মাইনাস কৰিছো এটো এড হৈছে কিন্তু ইয়াতে মাইনাস হৈছে সেম আমি কি কৰিম ইয়াতে এটো আমাৰ কি হল এড এখিনি এড পাইছো আমি গতিকে +6 কৰিছো -2 কৰিছো -3 গতিকে আমি এড পাইছো +1 আমি কি কৰিব লাগে -1 আৰু সাবট্ৰেক্ট কৰিব লাগে আমি কিমান পাম
99 পাম 9 পাম নেক্সটটো সেম আমি ইয়াতে কি কৰিম ইয়াতে আমি 400 কৰাৰ কাৰণে আমি প্ৰথমতে কৰিলো -3 400 পাই গলো আৰু ইয়াতে কি কৰিম আমি +15 কৰিম দেখাটো যে +15 কৰি আমি কিমান পাম 800 পাম নেক্সট আমি ইয়াতে কি কৰিম ইয়াতে যদি আমি যদি +6 কৰো আমি কিমান পাম 200 পাম আমি যদি এড কৰো 1400 ৰ পৰা আমি কি এতিয়া বিয়োগ বা যোগ কৰিব লাগিব যদি আমি এনসারটো মাইনাসত পালো এতিয়া যোগ কৰি দিলো এতিয়া ইয়াতে কিমান আছে +15 6 আমাৰ কিমান 21 ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 18 +18 থাকিব আমি +18 যোগ হৈছে আমাৰ ইয়াৰ পৰা আমি গম পাইছো তেগিটাৰ পৰা গতিকে আমি ইয়াতে +18 গতিকে ইয়াতে -18 কৰিব লাগিব আমি কিমান পাম 1382 পাম आंसर গতিকে আমাৰ ক্যালকুলেশন স্পিডটো এনেকে স্মার্ট ওয়ার্কৰে আমি যদি বঢ়াব পাৰো তেতিয়া সময় বাচি যাব নেক্সট আমি সাবট্ৰেকশনটো কেনেকৈ কৰিম সাবট্ৰেকশনৰ আমি বহুত কেটা টাইপ কৰিব পাৰো সাপোজ আমি এটা ডাইৰেক্ট কৰিলে কেনেকৈ হ'ব আমি যদি আৰু সাপোজ আমাৰ এবিসি এটা নম্বৰ আছে আৰু ডিইএফ এটা নম্বৰ আছে এই দুটাৰ পৰা আমি সাবট্ৰেক্ট কৰিব লাগে নাম্বাৰটো আমি এটা কি কৰিম যদি a greater than d হয় b greater than যদি e হয় f greater than যদি f হয় আমি ডাইৰেক্ট এইটোৰ পৰা এইটো মাইনাস কৰি দিম এইটোৰ পৰা এইটো মাইনাস কৰি দিম এইটোৰ পৰা এইটো মাইনাস কৰি দিম আৰু জি পাও এৰ পৰা d মাইনাস কৰি দিম তো এটা ফার্স্ট নাম্বাৰটো আহিব আমাৰ নেক্সট b ৰ পৰা e মাইনাস কৰি দিম c ৰ পৰা f মাইনাস কৰি দিম আমি আনসাৰটো পাই যাম কিন্তু আমাৰ ইয়াতে দেখিছো আমি 4 to 3 কৈ 4 ডাঙৰ ঠিক আছে ইয়াতে 3 to কত কে ডাঙৰ 1 কে ডাঙৰ 7 to 4 কে ডাঙৰ গতিকে আমাৰ ভেজাল না আমি কি কৰিম ইয়াতে ডাইৰেক্ট মাইনাস কৰি দিম 4 পৰা 3 গলে আমাৰ কিমান আহে 1 আহে 3 পৰা 2 গলে 3 পৰা 1 গলে আমাৰ 2 আহে 7 ৰ পৰা আমি 4 গলে 3 আহে ডাইৰেক্ট 123 আমি আনসাৰটো পাই যাম নেক্সট যদি আমি এটা বেলেগ টাইপৰ চাও যে মানে চাও আমি নেক্সট টাইপটো কি আছে আমি যদি আমি ইয়াতে যদি আমাৰ থাকে যে আমাৰ suppose আমাৰ আছে 412 নেক্সট আমাৰ যদি আছে 361 suppose এনেকে এটা আছে ইয়াতে দেখিছে আপুনি 4 to 3 কৰি ডাঙৰ হয় কিন্তু নেক্সট 1 6 to ডাঙৰ হয় 1 to ডাঙৰ হয় গতিকে আমি ডাইৰেক্ট মাইনাস কৰি দিব নোৱাৰো এনেকে নেক্সট আমি কি চাম তেতিয়া হলে আমি চাম যে মানে এটো উল্টাকে কৰাৰ চেষ্টা কৰিম ইটোৰ পৰা ইটো কেনেকে যাব পাৰো কিমান যোগ কৰি পেলাই আমি এইটো পাম তেতিয়া আমি obviously মাইনাসটো পাই যাম ন নেক্সট যদি আমি এটা টাইপ এনেকে চাও যে মানে 361 ৰ পৰা আমি ফার্স্ট আমি কি যাম 412 আছে আমি 400 কিমান এড কৰিলে যাম ইয়াতে 400 প্ৰথমতে যাও নেক্সট আমি 400 ৰ পৰা 12 যাম মানে ইয়াতে আমি 12 এড কৰি দিম এইখিনি আমি আহিবৰ কাৰণে কিমান লাগিব আমাৰ কিমান 39 লাগিব আমি দেখা পাইছো 39 গতিকে আমি কিমান এড কৰিলো এই দুটা মিলাই ফেলে আমি ইয়াতে দেখা পালো যে আমি এইটো আৰু এইটোৰ মাজত কি কৰিছো এডিশন এই দুটাৰ মাজত এড কৰি পেলাই আমি আনসাৰটো পাম আনসাৰটো আমি এড কিমান কৰিলো 12 আছিলে আমি কিমান 30 40 40 11 50 আমি 1 পাম আনসাৰটো প্লাস 51 মানে আমি কি পাম এই দুটা ডিফারেন্সটো আমি পাম 412 minus 361 equals to আমি 51 আনসার নেক্সট আমি আৰু যদি এটা বেলেগ টাইপৰ মেথড চাবলৈ যাও suppose 412 minus 361 কৰিব দিছে আমাক গতিকে আমি যদি চাও এটোত আমি +31 কৰিলে 400 পাও গতিকে আমি suppose ইয়াতে +39 কৰি দিলো আমি ইয়াতো +39 কৰি দিব লাগিব তাৰ লগে লগে আমি কিমান পাম এটো আমি 400 পাই গলো নেক্সট ইফালেটো এড কৰিছো আমি কিমান এড কৰিলো আমি ইয়াতে 30 40 হল 40 9 to 11 40 51 পালো ইফালে 51 51 পালো গতি 451 সৰি 451 পালো মানে কি 400 ডাইৰেক্ট 51 আমি আনসাৰটো পাই গলো নেক্সট আমি আৰু যদি চাও আমাৰ আছে 412 minus 361 নেক্সট আমি যদি এই দুটা চাও ইয়াতে সাপোজ এবাৰ আমি কি কৰিলো 12 এটা মাইনাস কৰি দিও 12 মাইনাস কৰি দিও আমি 12 মাইনাস কৰিলে কি পাম 400 পাম ডাইৰেক্ট 12 মাইনাস কৰিলে ইফালে মাইনাস মানে ইফালে মাইনাস 12 মাইনাস কৰিলে এটা আমি 400 পাই গলো
এইফালে 12 মাইনাছ কৰিলে আমি কিমান পাম 349 পালো আমি গতিকে 349 টো পালো গতিকে এইটোত আমি ডাইৰেক্ট যদি আমি মাইনাছ কৰি দিওঁ আমি কিমান পাম 451 পাম ডাইৰেক্ট গম পালো আমি 51 এড কৰিলে আমি ইয়াতে 400 পাওঁ গতিকে আমি এনেকুৱা তিনিটা টাইপ আৰু টাইপ আছে কিছুমান এই টাইপতো কৰিব পাৰো এইকেইটা বেষ্ট টাইপ লাগিলে মোৰ নেক্সট আমি এইটো চাওঁ ফাৰ্ষ্ট টাইপটো কেনেকুৱা আছিলে আমি কি কৰিলো আমি এইটোৰ পৰা ইয়াতে যাব ট্ৰাই কৰিম ফাৰ্ষ্ট টাইপটো আমি কি কৰিলো 566 নেক্সট আমি কি কৰিম এইটোৰ পৰা যাম ইয়াতে এটা এড কৰিম কিমান এড কৰিম ইয়াতে আমি 44 এড কৰিম 44 এড কৰিলে আমি কিমান পাম 600 পাব পাম হয় নাই 44 নে 34 এড কৰিম 34 এড কৰিলে আমি কিমান পাম 600 নেক্সট আমি কি কৰিম 600 ৰ পৰা 154 কেতিয়াবা আমি 154 এড কৰি 100 এড কৰিলো ফাৰ্ষ্টত আমি সৰুকে যাম 100 এড কৰিলো 100 কৰিলে কিমান পাম 700 পাম 700 ৰ লগত আমি কিমান এড কৰিম 54 এড কৰিম 54 এড কৰিলে আমি কিমান পাম 754 গতিকে আমি এই গোটেই কেইটা কিমান এটা কিমান হ'ল 100 নেক্সট 80 188 হ'ল 100 থাকিলে এফালে 80 এটা আৰু 8 থাকিলে গতিকে 188 মানে কি আমাৰ এনসাৰটো 188 হৈ যাব নেক্সট আমি 2 নম্বৰ টাইপটো চাওঁ কি কৰিছিলো 750 আমি কৰিছো 754 minus 566 গতিকে ফাৰ্ষ্টতে আমি কি কৰো ইয়াতে 66 এটা মাইনাস কৰি দিও বা 54 আমি মাইনাস কৰি দিও 54 এটা ইয়াৰ পৰা মাইনাস কৰিলে আমি কিমান পাম ইয়াৰ পৰা 54 মাইনাস কৰিব লাগিব আমি 54 মাইনাস কৰিলে ডাইৰেক্ট 700 পাই গলো এটোৰ পৰা 54 মাইনাস কৰিলে আমি কিমান 10 পাম ইফালে 2 পাম 12 512 পাম 512 পালো 512 পালে কি আর কি आंसरটো কি হৈ যাব চাও এটা 700 আমি যদি মাইনাস কৰো তেতিয়ালে ডাইৰেক্ট গমে পাইছো 188 টো आंसर আহিব কাৰণ 600 থাকিলে 100 হল 12 আৰু 88 এড কৰিলে আমি আৰু 100 পাও তা গতিকে 188 আমাৰ आंसर নেক্সট আমাৰ 3 নম্বৰটো চালো আপোনালোক একবাৰ নিজে নিজে প্ৰেক্টিস কৰি চাওক তেতিয়া বস্তুটো ভালকে বুজি পাব এবাৰ কৰিব ট্ৰাই কৰিব আৰু সকলো মেথড ক্যালকুলেশনত এনেকে মানে ট্ৰাই কৰিব লাগে আমি একদম পুৰণা মেথডটোত কৰি থাকাৰ কাৰণে আমাৰ মাইন্ডটো মানে পুৰণা মেথডটোৰ প্লে গৈ থাকে মানে এইফাল এইটো সাইডৰ পৰা আমি এনেকে যোগ কৰি এড কৰিব লাগিব এনেকে কৰিব নোৱাৰো আমি এনেকে কৰিলে বেছি ফাস্ট হয় এনেকে কৰিলে বেছি ফাস্ট হয় এইটো বহুত স্লো প্ৰসেস হয় ঠিক আছে আমি এইটো আৰু এটা মেথড আছে এইটো যাও 566 আমি এতে 34 এড কৰি দিলো ইফালেও 34 এড কৰি দিলো কিমান পাম এটো পালো 600 বলে 34 যদি এড কৰো আমি কিমান পাম 80 হ'ব আৰু 88 788 পালো হয়নে তেতিয়া হলে আমাৰ आंसरটো এটো বেছি ইজি ওলাই আহিলে নেক্সট আমাৰ কি আছে 986 গতিকে এইটো চাও আমি প্ৰথম টাইপটো আমি কেনেকৈ কৰিব পাৰো 986 আমি ইয়াৰ পৰা কিমান যাম 1000 গলে আমি কিমান এড কৰিব লাগিব 1000 যাম 1000 যোৱাৰ কাৰণে আমি only 14 এড কৰিব লাগিব নেক্সট আমি কিমান যাম দেখিছো আমি ইয়াতে আমাৰ 1300 আছে আমি ডাইৰেক্ট 1300 যাম 1300 যোৱাৰ কাৰণে কিমান এড কৰিব লাগিব 300 এড কৰিব লাগিব নেক্সট আমাৰ 1330 আছে তাৰ কাৰণে আমি কি কৰিব 30 এড কৰিব লাগিব এটা দেখাবলৈ আমাৰ কি এডিশন হৈ আছে +14 +300 +30 ঠিক আমি এইকেইটা এড কৰিলে কিমান পাম 300 নেক্সট 10 30 40 then 4 344 এটা আমাৰ হ'ব आंसर নেক্সট আমি 2 নম্বৰটো চাও 2 নম্বৰ টাইপত চাও 30 986 আমি এটা 12 এড কৰি দিলো এইফালে 12 এড কৰি দিলো আমাৰ কিমান আহিব এটো 1000 আহিব এফালে কিমান আহিব আমাৰ 42 আহিব গতিকে আমি দেখা পালো মানে কিমান আহিল 342 আমাৰ आंसर ডাইৰেক্ট 42 সৰি মোৰ কিবা এটা ভুল হ'ল নেকি
339.86 আছে আমি কি কৰিলো 12 এড কৰিলো ন 14 এড কৰিব লাগিব সৰি এইটো ভুল হৈছে 14 এড কৰিব লাগিব ইয়াতে আৰু 14 এড কৰিলে আমি কি পাম তেতিয়াহে 1000 পাম 86 আছে 88 থাকিলে 12 কৰিলো 86 14 এড কৰিলো 1000 পালো নেক্সট আমি এইটো কিমান পাম 44 পাম মানে আনসাৰটো আমাৰ কি হ'ব 344 নেক্সট আমি 3 নম্বৰ টাইপটো চাওঁ 3 নম্বৰত কি হ'ব 330 minus 986 ইয়াতে আমি কি কৰো এবাৰ 30 মাইনাস কৰিলো minus 30 কিমান পাম 1300 পালো ইয়াতে কি আহিব আমাৰ 30 মাইনাস কৰিলে আমাৰ ডাইৰেক্ট আহি যাব 9 আহি যাব 56 956 হলে আমাৰ কি হ'ব 956 হলে আমাৰ ইয়াতে আমি গম পাইছো ইয়াৰ 44 এড কৰিলে আমি 1000 হয় গতিকে আমাৰ 1000 যদি হয় 44 দেন ইফালে আমাৰ 300 থাকিলে 344 আনসাৰ গতিকে আমাৰ ভিডিওটো ইয়াতে সমাপ্ত গতিকে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে ট্ৰিক কেইটা যদি ভাল পাইছে তেনেহলে নিশ্চয় কমেন্ট সেকশনত জনাব আৰু যদি কিবা ভুল হৈছে সেইখিনিও কৈ দিব আৰু নেক্সট যদি কিবা টপিকৰ ওপৰত ভিডিওৰ দৰকাৰ হয় সেইটো জনাই দিব এতিয়া আশা কৰো আপোনালোকে ভিডিওটো বুজি পাইছে এটো এটা পাৰ্ট 1 হয় আৰু মই পাৰ্ট 2 দিবলৈ ট্ৰাই কৰিম বা বেলেগ টপিকৰ ওপৰত বুজাবলৈ চেষ্টা কৰিম সকলোৱে যাতে সাপোর্ট কৰে তাৰে কাৰণে ধন্যবাদ